अरुणाचल के लिए फाइनेंस हो जाएगा। हाँ। अभी दीमापुर के लिए फाइनेंस हो रहा है मेरा। हाँ। हम लोग का यहाँ से दीमापुर अरुणाचल शिलोंग से पहले से हो रहा था। तो गाड़ी का अंदर हम लोग नहीं घुसता है। अच्छा। हम लोग तो ऊपर से देखता है। हाँ, हाँ, गाड़ी हाँ। चला के देखता है। हाँ। ये मशीनरी सामान कहीं रास्ते में खराब हो सकता है, उसका जिम्मेदारी हम लोग लेगा। अच्छा। लेकिन आप लोग मतलब ये मत सोचिए गाड़ी पूरा फुल कंडीशन में सब ला के रखता है हम लोग। नमस्कार, स्वागतम नতুन এটা ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ গুৱাহাটী গোটানগৰ ৰেডিয়েশ্যন ব্লু হোটেলৰ কাষতে আছোঁ আৰু মোৰ সন্মুখত শ্ব'ৰুম এটা আছে। পূজাৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ একদম পেণ্ডেল দি ৰাখিছে আৰু মোৰ সন্মুখতো গাড়ী আছে। আৰু আজি এই শ্ব'ৰুমটোত আহিছোঁ একমাত্ৰ তেওঁলোকে নতুন গাড়ী আপডেট আহিছে আৰু সেই গাড়ীখিনি ডিটেইলছ দিম, লগতে অনাৰৰ লগত কথা পাতিম। অনাৰ ফোনত ব্যস্ত। সঞ্জয়, কি খবৰ? বঢ়িয়া ভাই। তো পূজাৰ কাৰণে অফাৰ কি আনিছে? পূজাৰ অফাৰ আছে, লাষ্টত কম। তো পুৰা পেণ্ডেল চেণ্ডেল দি ৰাখিছে একদম পূজাৰ কাৰণে। পূজাৰ কাৰণে বাপৰে বাপ, বহুত ডাঙৰ পেণ্ডেল দিছে দেখোন। এইটো এনেই দিলোঁ, মানে ভাল লাগে মানে পূজা বুলি ক'লে মানে ধৰক মনটো মানে অকণমান উৎসাহ লাগে ন। তো সেইকাৰণে মানে ধৰক পেণ্ডেলটো দি ৰাখিছে আৰু। আচ্ছা, গাড়ী এতিয়া বৰ্তমান ষ্টক কি আহিছে পূজাৰ কাৰণে? ষ্টক আহিছে আপোনাৰ বলেৰ' আহিছে, BMW আহিছে ডাঙৰত, নতুন ষ্টক। সৰু গাড়ীত আপোনাৰ হণ্ডা চিটি বহুতে বিচাৰি আছিলে। হয়, হণ্ডা চিটি এখন আহিছে। হণ্ডা চিটি আহিছে ন? 2010ৰ হণ্ডা চিটিখনৰ কাৰণে বহুতে ফোন কৰিছিলে। হয় হয়, এখনটো বাৰু বিক্ৰী হ'ল। এখন আৰু এখন আহিছে হোৱাইট কালাৰ। হয়। এখন চুইফ্ট ডিজায়াৰ পেট্ৰল আহিছে। হয়, গাড়ী আছে। গাড়ী মানে ভালেমান গাড়ী আহিছে আৰু। বলেৰ'খনৰ প্ৰাইচ কিমান ৰাখিছে? বলেৰ' 745ত দিম। 7,40,000 অকল দুৰ্গা পূজাৰ অফাৰ। দুৰ্গা পূজা অফাৰ। হণ্ডা চিটি এখন নেকি দাদা? এইখন হণ্ডা চিটি প্ৰাইচ কিমান ৰাখিছে? এইখন আপোনাৰ মই যোৱাবাৰখন 295 দিছিলোঁ ন। হয়, এইবাৰ মই এইখন 290 দিম। 2,90,000 হণ্ডা চিটি। তো গাড়ীটো অ'কে আছে? অ'কে আছে, অকল ডেণ্টিং পেইণ্টিঙৰ কাম আছে। ডেণ্টিং পেণ্টিঙৰ কাম আছে। কৰাই দিলে আমি মোটামুটি আৰু 20,000 টকা এক্সট্ৰা ল'ম। হয়। এজিটিজ লৈ ল'লে আপোনাৰ 285ত দি দিম। আচ্ছা, তো কাগজ পাতি কৰি দিব চব অ'কে। তো নেক্সট এখন আছে ৱেগনাৰ। ৱেগনাৰখন আপোনাৰ বুক হৈছে হৈছে। ন? BMW কওক। চাওক, এতিয়া BMW আপোনাৰ মোটামুটি আপোনাৰ 50,000, 60,000, 40,000 চলা গাড়ীয়ে পাব আপুনি। তাতো কম চলা গাড়ী নাপায়। হয়। যদি কাৰোবাক কম চলা গাড়ী লাগে, হয়, এইখন আপোনাৰ 20,000 চলা গাড়ী। মাত্ৰ 20,000 চলিছে? মাত্ৰ 20,000। মাত্ৰ 20,000 চলিছে এখন। আপুনি ছাৰ্ভিচ ৰেকৰ্ড চাই ল'ব পাৰে, তাৰপিছত গাড়ী ল'ব। প্ৰাইচ কিমান লগাইছে? একদম পূজাৰ কাৰণে 12,50,000 টকা দি দিম আমি। পূজাৰ কাৰণে 12,50,000 ৰাখিছে। BMW যদি পচন্দ হৈছে লৈ যাওক, গাড়ীখনৰ ভিতৰতো দেখুৱাই দিওঁ। চাওক কিমান ধুনীয়া হৈ আছে। যদি আপোনালোকৰ BMW পচন্দ হৈছে আহক লৈ যাওক। কাৰোবাক চেণ্ট্ৰ অট'মেটিক লাগে যদি, হয়, 2019ৰ আছে মোৰ লগত। 40,000 চলিছে পেট্ৰল, স্পৰ্টছ মডেল। হয়, কাম চলি আছে বাৰু, লেতেৰা হৈ আছে, হয়, ক্লিনিঙৰ কাম চলি আছে। হয়, 4,50,000 টকাত আমি দি দিম। গোটানগৰত থকা শ্ৰীচা অটো এজেঞ্চি অনাৰ এখেত। ফোন কৰক, কথা পাতক, গাড়ী লওক। দাদা খুব মাই ডিয়াৰ মানুহ, একদম মাই ডিয়াৰ মানুহ। পেট্ৰল চুইফ্ট ডিজায়াৰ দেখাই আছো। পেট্ৰল চুইফ্ট ডিজায়াৰ দেখাব। জাষ্ট আহিছে পেট্ৰল চুইফ্ট ডিজায়াৰ। একদম দি দিম আৰু মিলাইছিলে কমত দিম। এই বাম্পাৰ চাম্পাৰ যি আছে তাতে মিলাই চিলাই দি দিব। এনেকৈ দামত একদম 3,10,000 টকা দিম। এনেকৈ যদি লয়, কি কয়? 3,10,000 যদি এনেকৈ লয়, 3,10,000 ইঞ্জিন চিঞ্জিন বঢ়িয়া। আৰু যদি কাম কৰাই দিব লাগে, কামৰ পইচা এক্সট্ৰা। পেট্ৰলৰ ন? পেট্ৰল খালি এইখিনি ভঙা আছে। বাম্পাৰটো চেঞ্জ কৰাই ৰং চং কৰি ল'ব আৰু যোনে লয়। আৰু যদি মই কৰাওঁ, কামৰ পইচা এক্সট্ৰা আহিব। কাম একো কৰি নিদিয়া 3,10,000 যদি কোনোবাই যদি লৈ যায় তো লৈ যাব পাৰে। বাকীখিনি কাম আপোনালোকে কৰি ল'ব লাগিব। কিন্তু তেখেতে কাম কৰি দিলে কিন্তু আপোনাৰ বাঢ়ি যাব দামটো। আৰু এটা বস্তু মই চাওঁ, একদম চিল অৰিজিনেল আছে। আপুনি বনেট চাওক, একদম ক'তো চিল কটা নাই। মই আপোনালোকক দেখাইছোঁ বস্তু এটা, মাৰ খোৱা গাড়ী বুলি। তো চাওক, মই চিলটো আপোনালোকক দেখাই দিছোঁ। চিল ক'ত চাই আপোনালোকে আজি চাই লওক। এইটো হৈছে চিল। ইয়াত যদি আপোনাৰ যদি কটা থাকে তেতিয়াহ'লে গম পাব যে এইটো মানে চিল কটা আছে। চাওক, এপ্ৰন অ'কে আছে, সেইফালে এপ্ৰন অ'কে আছে, ইঞ্জিন অ'কে আছে। চাওক না ইঞ্জিন। 3,10,000 টকাত আহক লৈ যাওক। দাদাই মানে পূজাৰ কাৰণে দি দিলে এখন নেকি? আৰু কি গাড়ী দেখাব এতিয়া কওক? আকৌ হাই ৰেঞ্জৰ গাড়ী XUV এখন দেখাওক। XUV 500 মাহিন্দ্ৰা। লাইট চব জ্বলাওক পূজাৰ কাৰণে। আজি লাইট জ্বলি গৈছে, পুৰা জ্বলি গৈছে। একদম 2020ৰ 2020 মডেল, টপ মডেল, ছানৰুফ। আপোনাৰ একদম পূজা যদি কোনোবা লয়, 13,20,000 টকাত দিম।
13,20,000 Mahindra XUV 500 ক'তো স্ক্ৰেচ নাই ক'তো ডেণ্ট নাই একদম অৰিজিনেল পেইণ্ট একদম 4 তাৰিখলৈ অফাৰ আছে এইটো 4 তাৰিখলৈ অফাৰ নেক্সট এখন আছে Hyundai Creta এটা ডিজেল এখন আপোনাৰ 7,25,000 টকাত দিম 7,25,000 নেক্সট এখন আছে Hyundai Verna এখন আপোনাৰ দিম মই 695 নেক্সট এখন আছে 2018 পেট্ৰল আলফা টপ মডেল হা এনে আমি 6 লাখ টকা কৈ আছোঁ এতিয়া পূজাত গাড়ীখন যদি ওলাও আমি 5,70,000 টকাত দিম 5,70,000 টকাত চিয়াজ নেক্সট অল্টো K10 বুকিং হৈছে এইটো আগতো আছিল এটা গাড়ীখন বুকিং হৈছে ডাষ্টাৰ কক ডাষ্টাৰ 2015 হা টপ মডেল 110 PS এখন আপোনাক কিমানত দিম 4,60,000 টকাত 4,60,000 টকাত ডাষ্টাৰ চাওক না কি মজা ডাষ্টাৰ 4,60,000 টকাত ডাষ্টাৰ দি আছে একদম মজা গাড়ী লগ আছে গাড়ী লগ আছে ভিতৰত দেখাব পৰা নাই দুখিত তো আহক আৰু লৈ যা পেট্ৰল না দাদা এখন ডিজেল 110 PS ডিজেল আচ্ছা আচ্ছা টাইটানিয়াম ইকো স্পৰ্ট 5,55,000 টকা 5,55,000 টকা ইকো স্পৰ্ট টাইটানিয়াম 2017 চনৰ নেক্সট এখন আছে আপোনাৰ নিছানৰ মাইক্ৰা এখন মাইক্ৰা যোৱাবাৰ ভিডিঅ' দেখাইছিলোঁ যে মই কৈছিলোঁ আহিছে মাত্ৰ কাম কৰা নাই সেইখনে মাইক্ৰা আচ্ছা এতিয়া চাই লওক আপুনি কি হৈছে আগৰ মাইক্ৰাখন চাওক এতিয়া মাইক্ৰা বা এটা নতুন হৈ গ'ল নতুন কৰি আনিছোঁ আমাক এতিয়া 2,25,000 টকা লাগিব 2,25,000 5,000 টকা আৰু কমাই দিম টায়াৰ নতুন হৈ আছে 2,25,000 টকা নিছানৰ মাইক্ৰা গাড়ী চাওক না কেনেকুৱা চিলচিলীয়া হৈ আছে একদম নতুনৰ নিচিনা হৈ আছে গাড়ী আহক আৰু লৈ যাওক তো নেক্সট এখন আছে অৰেঞ্জ কালাৰ অল্টো K10 দাদা K10 টো ডিমাণ্ড বহুত আছে সব জায়গাতে চলে 2016 K10 ফুল অৰিজিনেল পেইণ্ট বাকি অৰিজিনেল পেইণ্ট যোনটো পেইণ্ট থকা কৈয়ে দিওঁ মই এইটো অৰিজিনেল পেইণ্টৰ গাড়ী আহক 2,90,000 টকা দিব 2,90,000 টকা অল্টো K10 নেক্সট সুইফট ডিজায়াৰ বুকিং হৈ গ'ল বা গাড়ী বহুত গাড়ী বুকিং হৈ গ'ল দেখোন এতিয়া পাৰ্কিঙত যাওঁ শ্ব'ৰুমৰ গাড়ী দেখালোঁ এতিয়া আপোনালোকক পাৰ্কিঙৰ গাড়ী দেখাই আছোঁ আহি আছোঁ পাৰ্কিংটো একদম ধুনীয়া পাৰ্কিং দাদা তো আপোনালোকে পাৰ্কিঙৰ ভিডিঅ'টো চাওক আৰু গাড়ী পচন্দ হ'লে আপোনালোকে পূজাত লৈ যাব পাৰিব 6 মাহ ৱাৰেণ্টি 2টা ফ্ৰী ছাৰ্ভিচিং দিলোঁ 6 মাহ ৱাৰেণ্টি লগত 2টা ছাৰ্ভিচিং ফ্ৰী কৰি দিলে শ্ৰী চাই অটো এজেঞ্চি স্বত্বাধিকাৰী ভিডিঅ' যদি নলবাৰী ৰঙিয়া বৰপেটাৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে খালি ফোনত বুকিং নিদিব দেই ফোনত বুকিং দি দিব আপোনালোকে পিছত নাহে গাড়ীখন কেছ পইচাৰ পাৰ্টি আহি যায় পিছত মোৰ কেছতো দিব নোৱাৰোঁ আপোনাকো দিব নোৱাৰোঁ আপুনি পিছত কেঞ্চেল কৰি দিব দাদা মই আহিব নলওঁ পিছত মই ফচি যোৱা যায় ট্ৰেভেলেট ক্ৰুজ প্ৰাইচ কিমান লগাইছে মই ক'লোঁ 2.5 লাখ টকাত দিম 2.5 লাখ টকাত দিব ট্ৰেভেলেট ক্ৰুজ বহুত লম্বা গাড়ী অট'মেটিক হয় ছানৰুফ ফেচিলিটি আছে আৰু যদি পচন্দ হৈছে আহক ট্ৰেভেলেট ক্ৰুজ লৈ যাওক গাড়ী ভিতৰ চাওক একদম এণ্ড্ৰইড টাচ স্ক্ৰীন লাগি আছে গাড়ী যদি পচন্দ হৈছে ট্ৰেভেলেট ক্ৰুজ লৈ যাওক মাত্ৰ 2.5 লাখ টকা যিসকলে লাক্সাৰী গাড়ী ল'ম বুলি ভাবি আছে 2.5 লাখ টকাত ট্ৰেভেলেট ক্ৰুজ লৈ যাব পাৰে আচ্ছা নেক্সট আৰু কি আছে নেক্সট আপোনাৰ ভাৰ্নাখন দেখাও 2017 ভাৰ্না 2017 ভাৰ্না প্ৰাইচ কিমান লগাইছে এখন আপোনাৰ 575 দি দিম 575 17 ভাৰ্না নেক্সট এখন আছে i20 এখন সোমাইছে i20 2019 গাড়ী এখন আপোনাক মই 6,25,000 দিম 6,25,000 টকা i20 নেক্সট আৰু এখন আছে i20 এখন বুকিং হৈ গ'ল অমনি ভান আপোনালোকে বিচাৰি থাকে প্ৰাইচ কিমান কৈছে এখন 2017 অমনি ভেন আপোনাৰ চলিছে 20,000 মান চলিছে 20,000 চলিছে 20,000 চলা হোৱাইট কালাৰ হয় আপোনাৰ মোটামুটি আপোনাৰ ৰেট আহি যাব 2,35,000 টকা দিব পাৰিব 2,35,000 টকাত অমনি ভান লৈ যাওক আপোনালোকক দেখুৱাইছোঁ চব বুকিং হৈ গ'ল যোৱা ভিডিঅ'ত মানে দিছিলোঁ চব বুকিং যিমান গাড়ী আছে চব ইয়াত বুকিং হৈ গ'ল মাত্ৰ 3খন গাড়ী দেখালোঁ আৰু এইফালে 3খন দেখালোঁ 6খন গাড়ী পাৰ্কিঙত আৰু বাকী যিমান গাড়ী আছে ইয়াতে চব বুকিং হৈ গ'ল যোৱা ভিডিঅ'ত মানে আজি 15 দিন আগৰ ভিডিঅ'টোৰ ভিডিঅ'ৰ সাজিদ ভাইৰ ভিডিঅ'ৰ পৰা আমি 10খন 12খনটো চেল হৈ গ'ল আৰু এতিয়ালৈ আমাৰ 8-9খন মান গাড়ী বুকিং আছে তাৰমানে আৰু 4-5খন মান গাড়ী ৱৰ্কশ্বপত আছে এখন টেৰানো 2016 মই আপোনাৰ 490 দিম 16 টেৰানো টপ মডেল আৰু এখন আহিব আপোনাৰ এছ ক্ৰছ যদি কাৰোবাক লাগে 2017 এছ ক্ৰছ 5,50,000 टॉप मॉडल बाकी तो बहुत गाड़ी है नेक्स्ट वीडियो देखा अच्छा अरुणाचल के लिए क्या बोलेगा आप अरुणाचल के लिए फाइनेंस हो जाएगा अभी दीमापुर के लिए फाइनेंस हो रहा है मेरा हम लोग का यहाँ से दीमापुर अरुणाचल शिलोंग से पहले से हो रहा था अच्छा कोई फाइनेंस के लिए है फाइनेंस भी हम लोग कर देगा अच्छा आप लोग आइए डॉक्यूमेंट्स लेके आइए प्रॉपर फाइनेंस हम लोग कर देगा अभी रिसेंटली हम लोग किया है आपका मिजोरम में किया है
अच्छा, शायद आज में मेरा अकाउंट में पैसा भी डाला है। पैसा नहीं घुसने से पहले हम लोग गाड़ी डिलीवरी कर देते हैं। अच्छा अच्छा अच्छा, और अप्रूव मिलने से डिलीवरी भी हो जाता है। अच्छा तो अच्छा, आप लोग आइए, आइए, पहले गाड़ी देखिए, उसके बाद में बुकिंग दीजिए, उसके बाद गाड़ी चला के देखिए, सेटिस्फाई होने से गाड़ी लीजिए। अच्छा, तो गाड़ी का अंदर हम लोग नहीं घुसता है। अच्छा, हम लोग तो ऊपर से देखता है, हाँ, गाड़ी हाँ, चला के देखता है। हाँ। ये मशीनरी सामान कहीं रास्ते में खराब हो सकता है, उसका जिम्मेदारी हम लोग लेगा। अच्छा, लेकिन आप लोग मतलब ये मत सोचिए गाड़ी पूरा फुल कंडीशन में सब ला के रखता है हम लोग। नया गाड़ी भी खराब होता है। अच्छा, हम लोग जितना सकता है वो देख के रहता है। अच्छा अच्छा अच्छा। तो आप लोग अरुणाचल से देख रहे हैं, तो मेघालय से देख रहे हैं, तो आ जाइए गुवाहाटी गुटानगर, रेडिएशन ब्लू बगल में ही है श्री साई ऑटो एजेंसी। तो आप लोग आ जाइए, गाड़ी देख लीजिए और आप लोगों का गाड़ी पसंद है तो लेके जाइए।